আয়ুৰ্বেদিক বনলতা অজাৰ ভিডিঅ' চাৱাৰ কাৰণে ধন্যবাদ। মুছলমান ভাইসকলৰ কাৰণে আসসালামু আলাইকুম। হিন্দু ভাইসকলৰ কাৰণে নমস্কাৰ। মই আজি আপোনালোকৰ আগত ঘৰুৱা ঔষধি টিপছ লৈ আহিছোঁ। এই আয়ুৰ্বেদিক ঘৰুৱা ঔষধি টিপছেদি আপোনালোকৰ কিমান ডাঙৰ উপকাৰ হ'ব, ভিডিঅ' শেষলৈকে চালেহে আপোনালোকে গম পাব। আৰু যদি আপোনাৰ এই চেনেলৰ লগত থাকিব খোজে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, অল ন'টিফিকেশ্যনত টিপ মাৰি দিয়ক। আপোনালোকৰ কি বেমাৰ ভাল হ'ব, ভিডিঅ'টো ভালদৰে চাই থাকক স্ক্ৰিপ্ট নকৰাকৈ। যদি আপোনালোকে কাটি ভিডিঅ'টো চায়, তেনেহ'লে একো গম নাপাব। আপোনালোকৰ আগত মই আজি দুটা গছ লৈ আহিছোঁ। এই দুটা গছে আপোনালোকৰ বহুত উপকাৰী কাম কৰিব। আপোনালোকে যদি ভাত খাব নোৱাৰে, হজম নহয়, পেট ফুলি থাকে আৰু পেট বিষাই থাকে, বুকু জ্বলি থাকে, তেনেহ'লে আপোনালোকৰ এই দুটা গছে বহুত উপকাৰী কাম কৰিব। আপোনালোকে ভাবি আছে কি গছ? গছ দুটা আপোনালোকৰ প্ৰত্যেক ঘৰতে আছে, কিন্তু কেনেকুৱা খাব লাগে, কেনেকুৱা নিয়মত খাব লাগে, আপোনালোকে ভালদৰে ভিডিঅ'টো চাই থাকক, তেতিয়াহে গম পাব। কাৰোবাৰ যদি পেট বিষাইছে, তেনেহ'লে ভাবি লওক আপোনাৰ গেষ্ট্ৰিক। আৰু যদি কাৰোবাৰ বুকু জ্বলি যাইছে, গল জ্বলি যাইছে, তেনেহ'লে আপুনিও ভাবি লওক আপোনাৰ গেষ্ট্ৰিক। এই গেষ্ট্ৰিকৰ পৰা আপোনাৰ কেঞ্চাৰ হৈ যায়। গেষ্ট্ৰিক বহুত ডাঙৰ এটা বেমাৰ। একেবাৰে এই গেষ্ট্ৰিক বেমাৰটো ভাল নহয়। পেট বিষাই যদি থাকে, আপোনালোকে ফাৰ্মাচীত দৌৰি যায়, টেবলেট কিনি আনি পেলাই টেবলেট খায়। টেবলেট খোৱাৰ পিছত কমি গ'ল, কিন্তু শেষলৈকে আপোনালোকে পস্তাব। আৰু একদিন হ'ল, আৰু একদিন এনেকুৱা কৰি খাব, কিন্তু আপোনাৰ কমি থাকিব অলপকৈ, একদিন এসপ্তাহ কমি থাকিব, কিন্তু আপোনালোকে 1 মাহ 2 মাহ 1 বছৰলৈকে কমি নাথাকে। কিন্তু এই দুটা গছ খালে আপোনালোকৰ 1 বছৰলৈকে কমি থাকিব গেষ্ট্ৰিক। এই দুটা গছ আপোনালোকৰ ঘৰতে আছে। এই দুটা গছ আপোনালোকে খালি অলপমান কষ্ট কৰি আপোনালোকে এই দুটা গছ খাব লাগে। আপোনালোকে বহুত কথা ভাবি থাকে, গছ বিশ্বাস নকৰে, এইটো গছে এইটো বেমাৰ ভাল হ'ব, কিন্তু গছ কিমান কাম গছে দিয়ে আপোনালোকৰ। এলোপেথি যিমানে নানান প্ৰডাক্ট আছে, সেই গছে দিয়ে আপোনালোকৰ ঔষধ বনায়। গছেদি ঔষধ বনায়, আমি কিন্তু গছ খাওঁতে বিশ্বাস নকৰোঁ। এইটো গছ খালে আমি মৰিয়ে যাম নেকি, এনেকুৱা ভাবোঁ। কিন্তু কোনো ভয়ৰ কাৰণ নাই। আপোনালোকে জাষ্ট খালি খাব লাগে, তেতিয়াহে আপোনালোকৰ বেমাৰটো ভাল হ'ব। আপোনালোকে কোনো ভয়ৰ কাৰণ নাই। আপোনালোকে চাগে চিনি পায় মানিমুনি পাত আৰু পাতৰকুচি পাত। এই মানিমুনি গছ আৰু পাতৰকুচি পাত দুপৰীয়া পাত বুলিও কয়, দুপৰীয়া টেঙা পাত বুলিও কয়। আপোনালোকে চিনিয়ে পাব গছটো, স্ক্ৰীণত দেখা যাব। আপোনালোকে চাই আছে স্ক্ৰীণত, এইটো গছ। কিন্তু আপোনালোকে এই গছ দুটা নিয়মত খাব লাগিব, তেতিয়া আপোনালোকৰ কাম কৰিব। আৰু যদি নিয়মত নাখায়, তেনেহ'লে একো কাম নকৰে। আপোনালোকে এই গছ দুটা, যদি মানিমুনি পাতটো যদি আপোনালোকৰ ঘৰত নাথাকে, শাকৰ দোকানত যাব, মানিমুনি পাত গছ আপোনালোকে কিনি পাব। আৰু এই দুপৰীয়া টেঙা গছ, এইটো আপোনালোকৰ প্ৰত্যেক ঘৰতে থাকে বুলি আশা কৰোঁ মই। কিন্তু আমাৰ ঘৰতে আছে, এনেকুৱা বহুত মানুহ ঘৰতে থাকে এই দুপৰীয়া টেঙা পাত। আৰু যদি আপোনালোকে ভালদৰে চিনি নাপায়, তেনেহ'লে আৰু এটা নাম কৈ দিছোঁ, পাতৰকুচি পাত।
এই দুটা গছেদি আপোনালোকে ভাল কৰি বটি বা থেতলি ৰস বনাই খাব লাগিব। এইটো ৰস খালে আপোনালোকৰ গেষ্ট্ৰিক বেমাৰ বহুত ভাল হ'ব। আপোনালোকে এই মানিমুনি পাত, মানিমুনি গছৰ পাত আপোনালোকে 6-7টা উঠাই ল'ব। 6-7টা উঠাই লৈ আৰু এই দুপৰীয়া টেঙা পাত, এইটো এটা পাত ল'ব। এই দুটা গছে মিলাই কিনে আপোনালোকে মানিমুনি গছৰ পাতৰ শিপা এটি ল'ব 10-12টা, আৰু এই দুপৰীয়া টেঙাৰ গছৰ পাত এটা, পাতৰ কুচি পাতৰ পাত এটা ল'ব। এই দুটা মিলাই পেলাই ভালদৰে বটি বা থেতলি ৰসটো ওলাই ল'ব। ৰসটো ওলাই কিনে আপোনালোকে খালী পেটত খাব লাগিব। এনেকুৱা ধৰণৰ আপোনালোকে কণ্টিনিউ 15 দিন খাব লাগিব। 15 দিন খালেহে আপোনালোকৰ পেটৰ বিষ 1 বছৰৰ কাৰণে গুচি যাব। 1 বছৰৰ ভিতৰত গেষ্ট্ৰিক আপোনাৰ কাষ চাপিব নোৱাৰে, 100% গেৰাণ্টি। 1 বছৰৰ ভিতৰত আপোনালোকৰ কোনো পেটৰ বিষ, গল নজ্বলে, একো গেষ্ট্ৰিকৰ ভাৱ নহয়। আপোনালোকৰ হজমি ঠিক থাকিব। 1 বছৰৰ ভিতৰত আপোনালোকৰ কোনো দিগদাৰ নিদিয়ে গেষ্ট্ৰিকৰ। মই 100% গেৰাণ্টি দি কৈ আছোঁ। আপোনালোকে ৰাতিপুৱা খালী পেটত খাই আধা লিটাৰ পানী খাব লাগিব। ঠাণ্ডা পানী আধা লিটাৰ খাই দিব। আপোনালোকৰ এনেকুৱা 15 দিন লাগাতাৰ খাই দিয়ক, আপোনালোকৰ কোনো বেমাৰ নাথাকে। গেষ্ট্ৰিকৰ কোনো বেমাৰে নাথাকে। আপোনালোকৰ গেষ্ট্ৰিক বেমাৰ একেবাৰে কাৰণে ভাল হৈ যাব। ধন্যবাদ।